মোক কিয় এৰি থৈ গ'লি হা মোক কিয় এনেকে এৰি থৈ যাব লাগে ঐ ৰমেন তই এনেকে কিয় মদ খাই পৰি হৈ আছ ঐ কি টেনচন ঐ তোৰ আবে ৰমেন কি হ'ল কণ আবে কিয় কাৰণে ইমান টেনচন বে তোৰ কিয় এনেকে মদ খাব খাই আছ নগেন আৰু খগেন দেখোন বে কেলা কি হ'ল তহঁত ইয়াত কি কৰিব আহিছ এতিয়া আবে তাই জোনালীয়ে মোক কিয় এৰি থৈ যাব মই তাইৰ কাৰণে কি কৰা নাছিলো হা তহঁতে দেখা পাইছিলি তাইৰ কাৰণে মই কি কৰা নাছিলো তাই মোক আজি এৰি থৈ গুচি গ'ল আবে কেলা তাতে কি হ'ল বে চেট পৃথিৱীত কি এজনীয়ে ছোৱালী আছে নেকি হা তো আবে জোনালী গ'ল সোণালী পাবি তই এজনীৰ কাৰণে কেলা এনেকে মদ ভাং খাই পৰি থাকিব লাগে নেকি হ'ল বুলি আবে তহঁতে কেলা আজিলৈকে কেতিয়াবা প্ৰেম কৰি পাইছিলি নেকি লেকচাৰ দিব নাহিবি ইয়াত মইহে গম পাইছোঁ মোৰ বুকুত কিমান আঘাত পাইছোঁ তহঁতে কি জানিবি তহঁতে কেতিয়াবা প্ৰেম কৰি পাইছিলি জানো হা আবে হ'ব দে এনে প্ৰেম কৰা জোনালী চিৰি আছ কেইদিন নহৈছিলে এমাহে হোৱা নাই দেখোন তই ৰঙিলীৰ লগত প্ৰেমত পৰি আছিলি তাই এৰি থৈ যোৱাৰ পিছত আকৌ এজনী কেলা তোৰ প্ৰেম আমি দেখা পাইছোঁ দে এনে প্ৰেম কৰা তই তো নগেন তই ঠিকেই কৈছ বে সেইদিনাখন ৰঙিলীক ভাল পাই আছিলে আকৌ সেইজনী এৰি থৈ যোৱাৰ পিছত এতিয়া জোনালী কেলা তোৰ প্ৰেম পৰকীয়া প্ৰেম হয় এইবিলাক এনেই ফাটা লেভেল দি এনেকৈ মদ খোপা খাই নিচা দেখাই লেভেল দেখাই লাভ নাই তই গম পাইছ ব'ল উঠ তহঁতে নুবুজিবি ভাইহঁত তহঁতে নুবুজিবি তাইৰ কাৰণে মই কি কৰা নাই বে তাইৰ কাৰণে কি কৰা নাই মই হা তাই মোক আজি এনেকৈ এৰি থৈ গুচি গ'ল মই কেতিয়াও ভবা নাছিলোঁ তাই মোক এনেকৈ এৰি থৈ যাব বুলি বে কিনো এনে ডাঙৰ কাম কৰিলিও তাইৰ কাৰণে এনেকৈ মদ খাব লগা অৱস্থা হৈ গ'ল কি কৰিছোঁ তাইৰ কাৰণে মই হা তাইক মোবাইল লাগে বুলিও কৈছে মই iPhone X আনি দিছোঁ কি কেলা iPhone X ইমান টকা ক'ত পালি বে তই সদায়তো কেলা ভাং খাবা হ'লে কেলা চিকেটটো খাবা হ'লে আমাকে পইচা খোজ ইমান টকা তই পালি ক'ত বে কেলা ইমান টকা ক'ত পালং মই মোৰ যেন বাইকখন আছিলে বাইকখন বেচি দিলোঁ তাইৰ কাৰণে মই বাইকখন বেচি পাপাই এতিয়া মোৰ পৰা কেইটকামান পইচা উলিয়াইছোঁ তেনেকৈহে মই এই তাইক কেলা iPhone X কিনি দিছিলোঁ পূজা আহি পোৱাই নাই হা পূজা আহি নোপোৱাৰ আগতে তাইক কাপোৰ কিনি দিব লাগে বুলি ক'লে গুৱাহাটীত লৈ গৈছোঁ তাইক কাপোৰ কিনাবলৈ 50,000 টকা খৰচ কৰি তাইক কাপোৰ কিনি দিছোঁ মই তাই আজি মোক এনেকৈ এৰি থৈ গৈছে মই কি ক'লি কেলা কাপোৰ কিনোতে 50,000 টকা গ'ল তোৰ মোৰ কিন্তু বিশ্বাস হোৱা নাই ভাই ইমান টকা তই কেলা ক'ৰপৰা পাই আছ চেট আবে কেলা 50,000 টকা ক'ত পালোঁ মায়ে কেলা বন্ধন লৈছিলে চেট তাৰপৰা লৈ আনিলোঁ তাইৰ পইচা জোৰ জবস্তি ল'লোঁ লৈ পেলাইহে তাইক কেলা সুখ কৰি লওঁ এতিয়া মোক বুকত দুখ দি থৈ গ'ল তাই মোক কেলা আবে কেলা যি হ'ল ব'ল তইতো 50,000 টকা কেলা তাইৰ কাৰণে কেলা মাৰা খালিয়ে আমাক হ'লে কেলা ৰাতি কেলা কোৱাৰ্টাৰ এটা খুৱাবলৈ কেলা পইচা নাথাকে যি হ'ল ব'ল তোক কেলা মৰমীয়ে মাতি পঠোৱাৰ কাৰণেতো আমি দুটাই এয়া পালং আহি গম পাইছিলে নাই তোক মৰমীয়ে মাতি পঠাইছে ব'ল যাবে ব'ল এই মদ পেলা ব'ল বে তোক মৰমীয়ে মাতি পঠাইছিলে আমি দুটা সেইকাৰণে তোৰ ওচৰলৈ আহিছিলোঁ ব'ল ঐ নগেন উঠা ইয়াক উঠা বে কি কৈছ মৰমীয়ে মাতিছি আবে এজনীয়ে এৰি থৈ গৈছিল বুলি মই কেলা টি চাৰ্টো পিন্ধি ল'লোঁ দেখিছেনে নাই কেলাহে মিষ্টাৰ হিলাৰী মিছ হিলাৰী চাহিয়ে তহঁতে মিছ হিলাৰী বিচাৰিয়ে আনিলি দেখোন ব'ল মৰমীয়ে চলাই যাওঁ ব'ল আবে নগেন চাবে মৰমীৰ কথা কোৱাৰ লগে লগে গোটেইটো কেলা দাং খাই উঠিল হ'ব দে যি নাই এতিয়াতো তই জোনালী গ'ল বাদ দে মৰমীকে পতাই দিম ব'ল আমি কিন্তু ৰাতিকে মাল খুৱাব লাগিব তই আবে কেলা কি কথা কৈছ বে
এইটো হাফ দেখিছোঁ না তাকো কেলা চুলাই বটল খাবা লাগে কেলা মায়ে আকৌ বিচনাৰ তলপে মনে মনে 20 টকা এটা চুৰ কৰি আনিছোঁ আকৌ তহঁতে কৈছা ৰাতিকে মাল খোৱাবি বাৰু হ'ব বল কিবা এটা মেনেজ কৰিম বল বল Hey guys, ভিডিওটো চাই কেনেকুৱা পালে কমেন্ট বক্সত কমেন্ট কৰিবলৈ পাহৰি নাযাব যদি ভিডিওটো ভাল লাগে লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিবলৈ একেবাৰে পাহৰি নাযাব আৰু এটা কথা ৰ'ব এইটো দেখিছেনে এইটো খালি পানীহে কিন্তু দেই মদ নহয় খালি বটলৰ ভিতৰত পানী সোমাই আছে এই পানীয়ে খাই আছিলোঁ তেতিয়াৰ পৰা আপোনালোকে মদ বুলি নাভাবিব